আজিৰ এই ভিডিঅ'টোত ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচ অৰ নেৰেশ্যন সম্পৰ্কে বা প্ৰত্যক্ষ আৰু পৰোক্ষ উক্তি সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হৈছে। ইয়াক চাৰিটা ভাগত ভাগ কৰা হৈছে। আজিৰ এই প্ৰথম অংশটোত assertive sentenceৰ উক্তি পৰিৱৰ্তনৰ নিয়ম সম্পৰ্কে আলোচনা কৰিবলৈ লোৱা হৈছে। আমি কোনো লোকে কোৱা কথাক দুই ধৰণে প্ৰকাশ কৰিব পাৰোঁ। প্ৰথমতে আমি বক্তাজনৰ কথাখিনি তেওঁ কোৱাৰ দৰে হুবহু প্ৰকাশ কৰিব পাৰোঁ। আৰু এনে ধৰণে প্ৰকাশ কৰা কথাখিনি ইংৰাজীত ডাইৰেক্ট স্পীচ বোলে। উদাহৰণস্বৰূপে ৰাম says I shall go। দ্বিতীয়তে আমি বক্তাজনৰ কথাখিনি তেওঁ কোৱাৰ দৰে হুবহু প্ৰকাশ নকৰি পৰোক্ষ বা অন্য ধৰণেও প্ৰকাশ কৰিব পাৰোঁ। এনে ধৰণে প্ৰকাশ কৰা কথাখিনি ইনডাইৰেক্ট স্পীচ বোলে। উদাহৰণস্বৰূপে ৰাম says that he will go। মনত ৰাখিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা। আমি ডাইৰেক্ট স্পীচত প্ৰথমতেই এই যিটো ভাৰ্ব দেখিছো says ভাৰ্বটো এইটো ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয়। দ্বিতীয়তে যিখিনি কথা বক্তাজনৰ উল্লেখ কৰা হয় প্ৰত্যক্ষভাৱে সেইখিনি এই দুটা ইনভাৰ্টেড কমাৰ ভিতৰত উল্লেখ কৰা হয়। আৰু এই ইনভাৰ্টেড কমাৰ ভিতৰত উল্লেখ কৰা কথাখিনি ৰিপৰ্টেড স্পীচ বুলি কোৱা হয় আৰু ইয়াৰ ভাৰ্বটোক কোৱা হয় ৰিপৰ্টেড ভাৰ্ব। গতিকে আমি দুটা ভাৰ্ব পালো, এটা হ'ল ৰিপৰ্টিং ভাৰ্ব আৰু এটা হ'ল ৰিপৰ্টেড ভাৰ্ব। যদি এই দুটাৰ মাজত আমি পাৰ্থক্যটো বুজি নাপাওঁ তেন্তে আমাৰ পিছৰ নিয়মখিনি বুজি পোৱাত অসুবিধা হ'ব। ইনডাইৰেক্টত আমি কি কৰিলো ইনভাৰ্টেড কমা আঁতৰাই দিলো। ইয়াত ইনভাৰ্টেড কমা দুটা আছিলে, আমি যেতিয়া ইনডাইৰেক্ট কৰিলো ৰাম says that he wants the book, ইয়াত আমাৰ ইনভাৰ্টেড কমা নাই। তাৰপিছতে আমি কি কৰিলো ইয়াত that কনজাংচনটো ব্যৱহাৰ কৰিলো আৰু I প্ৰনাউনৰ পৰিৱৰ্তে আমি he প্ৰনাউন ব্যৱহাৰ কৰিলো। সাবজেক্টটোৰ লগত মিলাকৈ আমি I ঠাইত he কৰিলো। এনেধৰণে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰোঁতে আৰু কিছুমান হাল সলনি হয়, যেনে I ঠাইত he বা she হ'ব পাৰে, we ঠাইত they হ'ব, my ঠাইত his her হ'ব, thisৰ ঠাইত that, our their, us them হ'ব, me him বা her হ'ব, these those হ'ব। ইংৰাজী বাক্যৰ প্ৰকাৰ অনুযায়ী ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিয়াৰ নিয়মসমূহ বেলেগ বেলেগ। আমি ইতিমধ্যে উল্লেখ কৰিছিলো যে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্টলৈ নিওঁতে আমি that কনজাংচনটো ব্যৱহাৰ কৰোঁ। কিন্তু সকলোবিলাক বাক্যতে সেই নিয়মটো প্ৰযোজ্য নহয়। ভাৱৰ প্ৰকাশ ভংগী অনুযায়ী ইংৰাজী ব্যাকৰণত বাক্যক চাৰি প্ৰকাৰত ভাগ কৰা হৈছে, যেনে assertive sentence বৰ্ণনামূলক বাক্য, interrogative sentence প্ৰশ্নবোধক বাক্য, imperative sentence আদেশ, অনুৰোধ, উপদেশসূচক বাক্য আৰু exclamatory sentence আবেগসূচক বাক্য। এই প্ৰতিটো সেন্টেন্সৰে নেৰেশ্যনৰ নিয়মবিলাক বেলেগ বেলেগ। আজিৰ ভিডিঅ'টোত আমি প্ৰথম যিটো বাক্যৰ প্ৰকাৰ assertive sentenceৰ নেৰেশ্যনৰ নিয়মসমূহৰ বিষয়ে আলোচনা কৰিম। assertive sentenceৰ উক্তিৰ পৰিৱৰ্তনৰ নিয়ম। প্ৰথম নিয়মটো হ'ল আমি প্ৰত্যক্ষ উক্তিৰ পৰা পৰোক্ষ উক্তিলৈ নিওঁতে ৰিপৰ্টেড স্পীচৰ আগত that কনজাংচনটো প্ৰয়োগ কৰোঁ। দ্বিতীয়তে যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট বা ফিউচাৰ টেন্সত থাকে তেন্তে আমি ৰিপৰ্টেড স্পীচৰ ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নকৰোঁ। উদাহৰণস্বৰূপে ডাইৰেক্ট স্পীচত ৰাম says I shall go, এইটো প্ৰেজেন্টত আছে says ভাৰ্বটো, গতিকে ইনডাইৰেক্টত হ'ব ৰাম says that he will go। I ঠাইত প্ৰনাউনটো he হৈছে, that কনজাংচন লাগিছে, কিন্তু টেন্সটো ইয়াত ফিউচাৰ টেন্সত আছিলে, ইউ ফিউচাৰ টেন্সতে আছে। তেনেদৰে you will say I am ill, ইনডাইৰেক্টত হ'ব you will say that you are ill। I ঠাইত you হ'ল আৰু am ৰ ঠাইত are হ'ল, কিন্তু ই প্ৰেজেন্টতে আছে, ইয়াত এইটো ফিউচাৰত আছিলে ভাৰ্বটো।
দ্বিতীয় নিয়মটো হল যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেন্তে ৰিপৰ্টেড স্পীচৰ টেন্সৰ তলত দিয়া ধৰণে পৰিৱৰ্তন হয় সিম্পল প্ৰেজেন্ট টেন্স হলে সিম্পল পাষ্ট টেন্সলৈ পৰিৱৰ্তন হ'ব উদাহৰণস্বৰূপে he said I am ill said to past tense ত আছে আৰু এটো present tense ত আছে I am ill এটা ইনডাইৰেক্ট কৰিলে কি হ'ব he said that he was ill amor ঠাইত was হল তাৰ পিছতে simple past tense হলে past perfect tense লৈ পৰিৱৰ্তন হ'ব ডাইৰেক্ট he said এটো past tense ত আছে I did it এটো simple past ত আছে এটা ইনডাইৰেক্ট কৰিলে কি হ'ব He said that he had done it. Eto past perfect tense hole holoni hol. The present continuous tense hole past continuous tense hole poriborton hobo. Then he said I am doing it. Eto past tense ot ase aru eto present continuous tense ot ase I am doing it. Eto indirect korile ki hobo he said that he was doing it. Past continuous tense hole poriborton hol amor ঠাইত was hol past continuous tense hole past perfect continuous tense hole poriborton hoy উদাহৰণস্বৰূপে he said I was doing it eto past continuous tense ot ase indirect korile ki hobo he said that he had been doing it eto past perfect continuous tense hole poriborton hoise তাৰপিছতে simple future tense হলে simple past tense হলে পৰিৱৰ্তন হয় উদাহৰণস্বৰূপে he said Ram will go indirect হ'ব he said that Ram would go এটো simple future আছিলে এটো simple past হলে পৰিৱৰ্তন হয় simple present tense যদি future ৰ অৰ্থ প্ৰকাশ কৰে তেন্তে would যোগ verb হ'ব simple past নহয় কেছে simple present tense কিন্তু অৰ্থটো ফিউচাৰত প্ৰকাশ কৰা হয় present tense ৰ জৰিয়তে তেতিয়া ই simple past নহয় কি হ'ব would plus verb হ'ব উদাহৰণস্বৰূপে চাও he said my son leaves for Delhi tomorrow যে মোৰ লৰাজনে কাইলৈ দিল্লীলৈ যাব এটো present simple present ত প্ৰকাশ কৰা হৈছে কিন্তু কালিলৈ যাব অৰ্থটো ফিউচাৰত আছে গতিকে আমি এটো যদি indirect কৰো কি হ'ব he said that his son would কৈছে would plus verb to leave verb for Delhi next day আমি আগৰ উদাহৰণটোত পাইছিলো he said my son leaves for Delhi tomorrow আৰু এই tomorrow টো আমি indirect ত কি কৰিলো next day কৰিলো পিছদিনাখন যাব এনেদৰে সময় বুজোৱা ওয়াৰ্ডবোৰ আমি যেতিয়া ইনডাইৰেক্ট কৰিম ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম তেতিয়া তলত দিয়াৰ ধৰণে সময়বোৰ সলনি হয় নাও থাকিলে দেন হ'ব টুডে হলে ডেড ডে হ'ব yesterday হলে the day before হ'ব the day before yesterday থাকিলে 2 days before হ'ব the day after tomorrow হলে in 2 days time next week বা month বা year থাকিলে the following week but the following month the following year hobo last week last month last year thakile the previous week the previous month but the previous year hobo a month or year ago thakile a month or year before hobo tar pisor niyam to reporting verb to jodi past tense ot thake kintu reported speech to universal to by habitual action চিয়ন্তন সত্য বা দৈনিক অভ্যাস বুজোৱা কথা হয় তেতিয়া ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় উদাহৰণস্বৰূপে ডাইৰেক্ট স্পীচত ফাদাৰ said the earth is round এটো past tense ত আছে ভাৰ্বটো কিন্তু ইয়াৰ এটো প্ৰেজেন্টত আছে এটা ইনডাইৰেক্ট কৰিলে কি হ'ব ফাদাৰ said that the earth is round ইয়াৰ ভাৰ্বটো একে থাকিলে কাৰণ এই কথাখিনিয়ে চিয়ন্তন সত্য প্ৰকাশ কৰিছে আৰু আমাৰ চিয়ন্তন সত্য প্ৰকাশ কৰিলে কি কৈছে ভাৰ্বৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় তাৰ পিছৰ বাক্যটো he said my mother prays every evening তেওঁ কৈছিল মোৰ মায়ে সদায় গধূলি প্ৰাৰ্থনা কৰে praise এটো দৈনিক অভ্যাসগত কাম
এটো ইনডাইৰেক্ট কৰিলে কি হ'ব he said that his mother prays every evening ডাইৰেক্ট স্পিচৰ ৰিপৰ্টিং ভাৰ্বটো যদি said to থাকে তেতিয়া ইনডাইৰেক্ট স্পিচত said to ঠাইত told বহে ইয়াত said আছে said থাকিলে said এ হয় কিন্তু saidৰ লগত to থাকিলে কি হ'ব told হ'ব উদাহৰণস্বৰূপে Romance said to me the sum is difficult এটো ইনডাইৰেক্ট কৰিলে কি হ'ব Romance told me that the sum was difficult the assertive sentence এইখিনিয়ে নিয়ম